কিহেদি গাঠে জনাবচোন। মই গুলি সূতা ব্যৱহাৰ নকৰোঁ গাইছ। আৰু ইফালে মই চাহ খাই আছোঁ, ইফালে ভাজা চানা ভাজাই দি, আৰু ইফালে আধা হ'লে গধূলি চাহকাপ মায়ে বনাই দিলে ধুনীয়াকৈ। ইফালে বাজনীয়ে মোক গেলি চানা ভাজা লৈ আহিছিল চকৰ পৰা, মানে দাৰগুচিত গৈছিল। মই দহি গুঠি থকা দেখা পাই বেয়া লাগিছে বোলে লগা কাৰণে মোৰ কাৰণে লৈ আহিছে। মোৰ কাৰণে বহুত বস্তু তাই আনি থাকে দিয়ক গাইছ। আৰু চাহকাপ দেখিছেনে ধুনীয়াকৈ মায়ে বনাই দিছে, মই কাম কৰি থকা দেখা পাই। আৰু মোৰ কেমেৰা ধৰা কোনো মানুহ নাই গাইছ, মই নিজে নিজে বনাই থাকোঁ এনেকৈ। যি কোনোবা এজন থাকিলৈ চব দেখাব পাৰিলোঁ। আৰু ধুনীয়াকৈ দেখিছে টপ গাঁঠিছোঁ, মানে দহি গাঁঠিছোঁ ধুনীয়াকৈ। আৰু চোফাৰ উটাইদি গাঁঠিছোঁ এনেকৈ ধুনীয়াকৈ। আৰু ইফালে মই চাহকাপ খাই লওঁ গাইছ, আপোনালোকক আৰু দেখাই আছোঁ, চাই থাকিব ভিডিঅ'বিলাক শেষলৈ। আৰু ফাইনেলি দেখিছেনে ধুনীয়াকৈ দহি গঁঠা হ'ল। আৰু দেখাই থাকিম, গোটেইখিনি চাই থাকিব শেষলৈকে। আৰু মৰম আদৰ দি থাকিব আপোনালোকে। কেনেকুৱা হৈছে জনাব, যাক যেনেকৈ লাগে তেনেকৈ দিওঁ। আৰু ফাইনেলি কি ধুনীয়া হৈছে দেখিছে। আৰু অন্য বাই বাই।